আৰু মানে ঘৰলৈ উভতি গৈ আছোঁ এতিয়া সেই দেখাই পোৱা নাযায় আৰু এইফালে মোৰ টেবিলত এইখন মানে সকলো সময়তে থাকে এয়া চাওক আমাৰ ইণ্ডিয়াৰ ফ্লেগ সুপ্ৰভাত বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ দেই তাৰমানে বহুদিনৰ মূৰত মানে মৰ্ণিং ৱাক কৰিবলৈ উঠিছোঁ মানে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাখনে উঠিছিলোঁ আৰু আজি হ'ল মানে 31 তাৰিখ চ' এক মাহে হ'ল প্ৰায় চ' মানে উপায় নাই উঠিব লাগিব আৰু মানে লগৰ যিজন আছিল সি মানে চাকৰি কৰা মানুহ তো চাকৰিত গুচি গৈছে তো উপায় নাই আজি সকলোৱে উঠিলোঁ তো আজিৰ পৰা মানে ষ্টাৰ্টিং তো আৰু এতিয়া গৈ আছোঁ ঘৰত ঠাণ্ডাটো মানে বহুত কম দিছে এয়া চাওক টুপি দাবা মানে পিন্ধা নাই আৰু কুঁৱলীও বহুত কম দিছে তো আগলৈ কি হয় চাই থাকিব মই এতিয়া গৈ আছোঁ ঘৰত আহি পালোঁ আমাৰ ঘৰৰ সন্মুখত যে মানে এটা গছ আছে সৰু গছ ধুনীয়া এটা গছ কৃষ্ণচূড়াৰ গছ তলত এখন ফালা আছে তো তাত মানে আছোঁ বহি এয়া চাওক ধুনীয়া এটা গছ আছে মোৰ ইয়াত আৰু এই ঠাইখিনি হ'ল আমাৰ ঘৰৰ সন্মুখৰ হয় এয়া চাওক কিমান ধুনীয়া সকলো সময়তে মানে মানুহবোৰ ইয়াত বহে পুৱাৰ যিটো মানে ডেইলি চাহ সেইটোতো মানে খাবই লাগিব নহয় তো এতিয়া মানে আহি মানে চাহটো প্ৰথমতে খাই লওঁ তাৰপিছত ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক কৈ আছোঁ আৰু এইফালে এইবিলাক একদম গোটাই চব লেতেৰা হৈ গৈছে এইবিলাক মানে একদম মাঘ বিহু গ'ল একদম ডান্স কৰি সেইকাৰণে একদম লেতেৰা হৈ গৈছে চ' আজি এইবিলাক একদম ধুনীয়াকৈ মানে ধুই দিব লাগিব আৰু এতিয়া দুপৰীয়া বাজিলে 12:30 তো মই পথাৰলৈ আহিলোঁ এয়া চাওক মোৰ হাতত আছে বাল্টি এটা মানে বাল্টিটো লৈ পথাৰৰ মাজলৈ আহিলোঁ তো পথাৰৰ মাজলৈ কিয় আহিলোঁ মই বাল্টিটো লৈ আপোনালোকক সকলোবোৰ কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই তাৰমানে বাল্টি লৈ অহাৰ উদ্দেশ্য এটাই মানে গাইজনী যে মানে বান্ধি দিছোঁ তো পানী খুৱাবলৈ গৈ আছোঁ মই মানে পানী আছে কিন্তু বহুত দূৰ হয় চ' আমাৰ ইয়াত মানে বদল বুলি এখন মানে জেগা আছে তো তাত আছে পানী কিন্তু বহুত দূৰ হয় তো আমাৰ এটাই গৰু ন সেইকাৰণে মানে বাল্টিটো লৈ অহাৰ উদ্দেশ্য এয়াই আছিলে আৰু এইফালে আহি পালোঁ মানে একদম বদলৰ কাষত এয়া চাওক ফ্ৰেণ্ডছ কেইদিনমান আগত মানে এই ঠাইখিনি পূৰা একদম সমান আছিলে এয়া চাওক এইফালে মানে কিবা পুখুৰী খান্দি আছে এয়া চাওক এয়া আগত এনেকুৱা নাছিলে মানে কেইদিনমান আগত এয়া পুখুৰী খান্দিছে এইবিলাক আলি বনাই আছে এয়া আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ মানে কেইদিনমান আগতে ইয়াতে মানে পূৰা একদম ধুনীয়া সমান একদম ঠাই আছিলে তো ইয়াত মানে পুখুৰী খান্দি এয়া চাওক পুখুৰী খান্দিছে এইবিলাক তো পুখুৰীত নতুনকৈ খুন্দি আছে এয়া চাওক মানে গোটেই কমপ্লিট হোৱা নাই আৰু এয়া এইবিলাক পূৰা একদম খাল হৈ গৈছে এয়া চাওক ফ্ৰেণ্ডছ মানে মাছ থাকিব আৰু বানপানী যেতিয়া আহিব তেতিয়া মানে মাছ থাকে ইয়াতে আৰু সৌফালে গৰুটো মানে একদম আলিৰ ওপৰত থিয় হৈ আছে আৰু এইফালে পানী খাই আছে তাৰমানে বহু দূৰ হয় ন তো পানী আছে ইয়াতে সৌফালে আছে বহু দূৰত তো সেইকাৰণে পানী মানে বাল্টিঙত লৈ আহোঁ মই একদম ঘৰৰ পৰা লৈ আহোঁ এটাই গৰু ন সেইকাৰণে মানে বাল্টিঙতে কাম চলি যায় আৰু এতিয়া মানে পানী চানী খুৱাই ঘৰলৈ উভতি গৈ আছোঁ এতিয়া সেই দেখাই পোৱা নাযায় ৰ'দটো মানে কিনিয়া দিছে ন সেইকাৰণে বাল্টিটো একদম মানে মূৰত দি দিলোঁ এতিয়া গৈ আছোঁ ঘৰত আৰু এতিয়া ঘৰত আহি একদম মানে এই যে চাইকেলখন দেখিছোঁ এই চাইকেলখন মানে বহুদিনৰ পৰা একদম লেতেৰা চেতেৰা হৈ পৰি আছে মানে একদম দেখিব মানে নোৱাৰা অৱস্থা তাৰপিছত ভাবিলোঁ মানে চাফা কৰিব লাগিব একদম ঘৰত আহি কিনে একদম চিকমিকিয়া কৰি তুলিলোঁ মই এয়া চাওক আপোনালোকক গোটেই চাইকেলখন মই ধুনীয়াকৈ দেখাই দিছোঁ এয়া চাওক এতিয়াহে মানে দেখিবলৈ ভাল লাগিছে কিন্তু ইয়াৰ আগত মানে এনেকুৱা লেতেৰা আছিল একদম মানে দেখিবই নোৱাৰা অৱস্থা আৰু তাৰপিছত ঘৰত আহি একদম সম্পূৰ্ণভাৱত একদম ধুনীয়াকৈ চিকমিকিয়া কৰি তুলিছোঁ এয়া সম্পূৰ্ণভাৱত আপোনালোকক মই দেখাই দিছোঁ আৰু এইখনেই হ'ল চাইকেল আৰু এতিয়া মানে জোতাবিলাক ধুই দিব লাগিব মানে কি একদম মানে জোতাবিলাক ধোৱা হৈ গ'ল আৰু জোতাবিলাক ধোৱাৰ পিছত মানে মোৰো গাটো মই একদম ধুনীয়াকৈ ধুই ল'লোঁ আৰু আৰু এইফালে মোৰ টেবিলত এইখন মানে সকলো সময়তে থাকে তিৰংগাখন এয়া চাওক আমাৰ ইণ্ডিয়াৰ ফ্লেগ এইখন মানে সকলো সময়তে থাকে আৰু এইফালে আছে এটা মানে হোম থিয়েটাৰ আছে মানে সৰু বহুদিন মানে আগতে বহুদিনৰ পুৰণা হয় মানে বাজে তথাপিতো বাজে গান কয় ধুনীয়া চাউণ্ড হয় আৰু এয়া চাওক আৰু এতিয়া মানে যাবৰ কাৰণে মোকো মানে ৰেডি হ'ব লাগিব তো মানে ময়ো একদম ধুনীয়াকৈ ৰেডি হৈ আছোঁ তো লং পেণ্টখন পিন্ধিলোঁ আৰু এতিয়া মানে পিন্ধিব লাগিব হাত ঘড়ীটো এইটো মানে একদম ধুনীয়াকৈ পিন্ধি ল'ব লাগিব এয়া চাওক ডেকা মানুহটো অলপ মানে ধুনীয়াকৈ আৰু পিন্ধিব লাগিব হয়নে নহয়
মই গৈছিলোঁ মানে এখন মিটিং হোৱাৰ কথা আছিলে মানে অহা ফেব্ৰুৱাৰীৰ 5 তাৰিখে মানে চিলাৰায় দিৱস উদযাপন হ'ব চ' তাৰে মানে মিটিং হোৱাৰ কথা আছিলে মিটিংখন কিবা কাৰণত কেঞ্চেল হৈ গ'ল তো ব্লেক দিন আৰু মানে পাতিব লাগিব সেইকাৰণে মানে তাত গৈছিলোঁ আৰু মিটিংখন নহ'ল যেতিয়া ঘূৰি আহিলোঁ ঘৰত আৰু মানে সন্ধিয়াও হৈ গ'ল এতিয়া চ' ফ্ৰেণ্ডছ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্টত জনাব দেই কিন্তু ছাবস্ক্ৰাইব নাবাৰে দেখোন বহুত দিন হৈ গ'ল তো আজিৰ ভিডিঅ' এয়া আছিলে আকৌ নেক্সট ভিডিঅ' লগ পাম দেই চ' বাই বাই Subscribe now and press the bell icon. Never miss an update.